নমস্কাৰ সকলোলৈকে আমাৰ প্লেটফৰ্ম লেটছ এপ্ৰ'চলৈ স্বাগতম জনাইছোঁ মই কুন্দন হাতীয়াকটি আৰু মই লৈ আহিছোঁ ৰেপিড ৰিভিজনৰ এটা বিশেষ সিৰিজ য'ত থাকিব ক্লাছ 10 মেথমেটিক্সৰ প্ৰতিটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট কি পইণ্টছ MCQs short question answers আৰু assertion reason question এই সিৰিজটোৰ কাৰণে সিৰিজটোৰ পৰা আগন্তুক 2026ত HSLC দিবলগীয়া ষ্টুডেণ্টছৰ কাৰণে বহুত হেল্পফুল হ'ব কেৱল সেবাৰ ইংলিছ আৰু আছামিজ মিডিয়ামৰ ষ্টুডেণ্টে নহয় CBSE ষ্টুডেণ্টছৰ কাৰণেও এই সিৰিজটো বহুত হেল্পফুল হ'ব তো আজি মই লৈ আহিছোঁ ক্লাছ 10 মেথমেটিক্সৰ চেপ্টাৰ সমান্তৰ প্ৰগতি প্ৰথমতে আমি সংজ্ঞা চাই লওঁ সমান্তৰ প্ৰগতি মানে এৰিথমেটিক প্ৰগ্ৰেশ্যন ইংলিছত সমান্তৰ প্ৰগতি এনে এটা সংখ্যাৰ অনুক্ৰম বা সিকুৱেন্স য'ত যিকোনো পদ বা টাৰ্ম আৰু তাৰ আগৰ পদটোৰ মাজৰ পাৰ্থক্য সদায় একে থাকে কালাৰটো চেঞ্জ কৰি লৈছোঁ সমান্তৰ প্ৰগতি এনে এটা সংখ্যাৰ অনুক্ৰম বা ইংলিছত সিকুৱেন্স য'ত যিকোনো পদ বা ইংৰাজীত টাৰ্ম আৰু তাৰ আগৰ পদটোৰ মাজৰ পাৰ্থক্য একে থাকে এটা সিকুৱেন্স বুলি ক'লে মই কিছুমান নাম্বাৰছ ল'ব লাগিব সংখ্যা ল'ব লাগিব এই সংখ্যাটো যদি মই এটা সংখ্যা ল'লোঁ মই যেনিবা 2 2ৰ পাছত কমা দি পেলাই মই লিখিলোঁ 4 কমা দি লিখিলোঁ 6 এনেকৈ যদি মই লিখি গৈ থাকোঁ কমা দি আপ টু অসীমলৈ বা কিছুমান আমি সীমিত সংখ্যাও ল'ব পাৰোঁ 10টা বা 20টা বা 30টা তো এই অনুক্ৰমটোত কি হৈছে পিছৰ টাৰ্মটোৰ পৰা আগৰ টাৰ্মটো যেতিয়া মই মাইনাছ কৰিম বা এই পদকেইটা মাইনাছ কৰিম তেতিয়া মই সমান নাম্বাৰ পাম 6ৰ পৰা 4 মাইনাছ কৰিলোঁ 2 8ৰ পৰা মই 6 মাইনাছ কৰিলোঁ 2 তেনেকৈ মই একে পাব লাগিব এয়া উদাহৰণ মই দিছোঁ 3 5 7 9 11 ডট 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 ইয়াতো 3ৰ পৰা 5ৰ পৰা 3 মাইনাছ কৰিলে 2 পাম 7ৰ পৰা 5 মাইনাছ কৰিলেও 2 পাম তেনেকৈ 9ৰ পৰা 7 মাইনাছ কৰিলেও 2 পাম 11ৰ পৰা 9 মাইনাছ কৰিলেও 2 পাম বা ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব পাৰে ইয়াৰ পিছতে থাকিব 13 কাৰণ প্ৰতিটো ডিফাৰেন্স আমি কি পাইছোঁ 2 পাই গৈ আছোঁ তেতিয়াহ'লে 11ৰ লগত 2 প্লাছ কৰি দিলোঁ আমি 13ৰ লগত 2 প্লাছ কৰি দিলোঁ 15 তেনেকৈ সমান্তৰ প্ৰগতিটো গৈ থাকিব এতিয়া কিছুমান আমি পদ চাই লওঁ তাৰ প্ৰথম পদ কাক কয় ফাৰ্ষ্ট টাৰ্ম ইংৰাজীত আমি কওঁ ফাৰ্ষ্ট টাৰ্ম তো অনুক্ৰমৰ প্ৰথম সংখ্যাটোৱে হৈছে পদ প্ৰথম পদ কাক কওঁ এটা সিকুৱেন্স ল'লোঁ সেই সিকুৱেন্সটোৰ প্ৰথম সংখ্যাটোৱে হৈছে প্ৰথম পদ ফাৰ্ষ্ট টাৰ্ম ইয়াত প্ৰথম পদটো কি হ'ব 2 ইয়াত প্ৰথম পদটো কি হ'ব 3 তেনেকৈ সাধাৰণ পাৰ্থক্য কাক কয় বা ইংৰাজীত কমন ডিফাৰেন্স ডি তাক কেনেকৈ আমি ৰিপ্ৰেজেণ্ট কৰোঁ ডিৰে ৰিপ্ৰেজেণ্ট কৰোঁ সেইটো কেনেকৈ পাম দ্বিতীয় পদ মাইনাছ প্ৰথম পদ এইটো মই অলৰেডি ক'লোঁ তোমালোকক যে দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো মাইনাছ কৰিব পাৰিম বা তৃতীয় পদটোৰ পৰা দ্বিতীয় পদটো মাইনাছ কৰিলেও হ'ব চতুৰ্থ পদৰ পৰা তৃতীয় পদটো মাইনাছ কৰিলেও হ'ব উদাহৰণস্বৰূপে 2 7 12 17 এই সমান্তৰ প্ৰগতিত a ইকুৱেল টু কি হ'ব 2 হ'ব আৰু কমন ডিফাৰেন্স ডিটো কি হ'ব 7ৰ পৰা আমি 2 মাইনাছ কৰিম পিছৰ টাৰ্মটোৰ পৰা আগৰ টাৰ্মটো সদায় আমি পিছৰ টাৰ্মটোৰ পৰা আগৰ টাৰ্মটো মাইনাছ কৰিম এইটো হৈছে 7 মাইনাছ 2 5 বা আমি 12ৰ পৰা 7 মাইনাছ কৰিব পাৰোঁ বা 17ৰ পৰা 12 মাইনাছ কৰিও আমি উলিয়াব পাৰোঁ আনচাৰটো নেক্সট চোৱা সাধাৰণ আৰ্হি এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰ্হিটো কেনেকুৱা বা এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ জেনেৰেল ফৰ্মটো কি হয় মই কৈছোঁ এ মানে কি ফাৰ্ষ্ট টাৰ্ম তো প্ৰথমতে আমি এ ল'লোঁ তেতিয়াহ'লে আমি কমন ডিফাৰেন্স এটা এড কৰিব লাগিব যোগ কৰিব লাগিব যাতে নেক্সট আমি পদটো পাওঁ তাৰ পিছৰ পদটো পাওঁ বা নেক্সট টাৰ্মটো আমি পাওঁ a প্লাছ ডি কৰিলোঁ নেক্সট আকৌ a প্লাছ 2d কিয় হ'ল a প্লাছ ডি প্লাছ ডি প্লাছ ডি মানে 2d আকৌ a প্লাছ 2d লগত আকৌ প্লাছ ডি কৰিলোঁ a প্লাছ 3d পালোঁ তো এই অনুক্ৰমক সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰ্হি বোলে য'ত a হৈছে প্ৰথম পদ আৰু d হৈছে সাধাৰণ পাৰ্থক্য সসীম সমান্তৰ প্ৰগতি ইংৰাজীত ফাইনাইট AP মই আগতেই ক'লোঁ আমি অসীমলৈও যাব পাৰোঁ নহ'লে আমি কিছুমান লিমিটেড নাম্বাৰছো ল'ব পাৰোঁ যদি যিবোৰ সমান্তৰ প্ৰগতিত সসীম সংখ্যক পদ থাকে
সসীম মানে এটা লিমিটেড নাম্বাৰছ থাকে 10টা 20টা 30টা 100টা বা 1000টা তো অসীমলৈকে নাযায় তেতিয়াহ'লে সেই সমান্তৰ প্ৰগতিটোক কম আমি ফাইনাইট এপি অসীম সমান্তৰ প্ৰগতি মানে অসীম সংখ্যক নাম্বাৰছ থাকিব মানে কেতিয়াও শেষ নহয় যেনেকৈ 1 2 3 4 সো গোটেই স্বাভাৱিক সংখ্যাখিনি মই লৈ লৈছোঁ 4 বা নেচাৰেল নাম্বাৰছ বুলি ক'ব পাৰোঁ 5 ডট 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 আপ টু ইনফিনিটি লৈকে গ'ল তেতিয়াহ'লে এই সমান্তৰ প্ৰগতিটো হ'ব অসীম সমান্তৰ প্ৰগতি বা ইনফাইনাইট এপি নেক্সট আহিলে এনটম পদ বহুত ইম্পৰ্টেণ্ট এইটো টপিক এনটম পদ কাক কয় এই টাৰ্মটো এনটম পদ এ এন অফ এন এপি বা এ এন এটা সমান্তৰ প্ৰগতিৰ এনটম পদটোক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ এ এন দি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ এ এন তো এ এন ইকুৱেল টু কেনেকৈ হ'ব লিখিব পাৰিম a প্লাছ n মাইনাছ 1 ইনটু d বহুত ইম্পৰ্টেণ্ট এইটো এটা ৰিপ্ৰেজেণ্টেশ্যন a n ইকুৱেল টু কেনেকৈ উলিয়াব পাৰোঁ a প্লাছ n মাইনাছ 1 ইনটু d ইয়াতে ওলাই আছে চোৱা প্ৰথম a হ'ল বা এইটোকে আমি a প্লাছ 0 ইনটু d লিখিব পাৰোঁনে 0 ইনটু d মানে তেতিয়া 0 ইনটু d হৈ পেলাই 0 প্লাছ a থাকিলেগৈ তাৰপিছতে a প্লাছ d মানে 1 ইনটু d হৈ আছে তাৰপিছতে a প্লাছ 2d 2 ইনটু d a প্লাছ 3 ইনটু d এটো হৈ আছে এটা চোৱা এটো ফাৰ্স্ট টাৰ্ম প্ৰথম পদটোত শূন্য হৈছে মানে 1 মাইনাছ 1 দ্বিতীয় পদটোত 1 হৈছে মানে 2 মাইনাছ 1 তৃতীয় পদটোত 2 হৈছে মানে 3 মাইনাছ 1 চতুৰ্থ পদটোত তেনেকৈ 3 হৈছে মানে 4 মাইনাছ 1 তেতিয়াহ'লে ইয়াৰ এনটম পদটো কি হ'ব a প্লাছ n মাইনাছ 1 ইনটু d নহ'বনে প্ৰতিটোতে সেই নাম্বাৰটোৰ পৰা 1 মাইনাছ হৈ গৈ আছে যেনেকৈ 2 নম্বৰ পদটোত 2 মাইনাছ 1 লিখিলোঁ তেন্তে এনটম পদটোত n মাইনাছ 1 d লিখিব লাগিব তেতিয়াহ'লে বুজি পালা ধুনীয়াকৈ এতিয়া এনটম পদৰ এতিয়া এইটো হৈ গ'ল এনটা পদৰ যোগফল এইটো ইম্পৰ্টেণ্ট বহুত এনটম পদৰ যোগফল এই ফৰ্মুলাটো তোমালোকে মুখস্থ ৰাখিব লাগিব মনত ৰাখিব লাগিব যেহেতু কেনেকৈ আমি উলিয়াও এন মানে এতিয়া ধৰা 1 2 3 4 5 আপ টু ইনফিনিটি মই 5তম পদৰলৈকে মোক কি লাগে 5 নম্বৰ পদৰলৈকে আমাক যোগফল লাগে এতিয়া 5 নম্বৰ পদৰলৈকে মই যোগ কৰিলোঁ 1 যোগ 2 3 3 যোগ 3 6 6 যোগ 4 কিমান হৈ গ'ল 10 যোগ 5 15 পালোঁ তেতিয়াহ'লে S5 মানে কিমানতম পদলৈকে লৈছোঁ 5 নম্বৰ পদলৈকে ল'বলৈ হ'লে আমি S কি লিখিব লাগিব 5 2 নম্বৰ পদলৈকে S2 3 নম্বৰলৈকে S3 4 নম্বৰলৈকে S4 1 নম্বৰ পদ মানে S1 সেইটো A1 হৈ যাব তো S5 আমি কিমান পালোঁ 15 আৰু এইটো কেনেকৈ উলিয়াব পাৰোঁ এই ফৰ্মুলাটো ইউজ কৰি কেনেকৈ n/2 টুৱাইচ a প্লাছ n মাইনাছ 1 ইনটু d বা এইটোক আমি এনেকৈও চিম্প্লিফাই কৰিব পাৰোঁ এতিয়া চোৱা n/2 2a প্লাছ n মাইনাছ 1 ইনটু d হৈ আছে হয় না মই আকৌ এবাৰ লিখি ল'লোঁ এইটো 2a প্লাছ n মাইনাছ 1 ইনটু d এইটোকে আমি ভাগ কৰি লওঁচোন এইটো চাবা 2a মানে a প্লাছ a লিখিব পাৰোঁ আকৌ n মাইনাছ 1 ইনটু d আছে হৈ গ'ল এতিয়া চোৱা a লিখি ল'লোঁ আকৌ a প্লাছ n মাইনাছ 1 ইনটু d মানে কি আছিলে এইটো n নম্বৰ পদ নহয়নে an তেতিয়াহ'লে প্লাছ দি পেলাই an লিখিব পাৰোঁ এইটোৱে হৈছে এইটো ফৰ্মুলা এইটো ওলাই গ'ল n/2 a প্লাছ an বা এনেকৈও লিখিব পাৰোঁ n/2 a প্লাছ l তো an মানে কি এইটো শেষৰ পদ যেনিবা মই এটা এক্সাম্পল দিছোঁ 2 4 6 8 ইয়াত সমান্তৰ প্ৰগতিটোত 4টা পদ আছে এই 4টা পদৰ A4 হৈছে 8 আৰু এইটোৱে হৈছে লাষ্ট টাৰ্ম মানে শেষ পদ তেতিয়াহ'লে an ইকুৱেল টু আমি l লৈ ল'ব পাৰোঁ তেতিয়াহ'লে an ৰ ঠাইত আমি কি বহাই দিলোঁ l বহাই দিলোঁ n/2 a প্লাছ l এই তিনিটা ফৰ্মুলা বহুত ইম্পৰ্টেণ্ট হয় আমাক লাগিব কুৱেশ্যন এতিয়া আমি শ্বৰ্ট কুৱেশ্যন আনচাৰ কিছুমান ডিছকাছ কৰিম 1 মাৰ্কৰ প্ৰথম কুৱেশ্যনটো দিছে -1 -9 -17 -25 সমান্তৰ প্ৰগতিত সাধাৰণ অন্তৰ নিৰ্ণয় কৰা একেবাৰে সহজ কেনেকৈ আমি কৰিম দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো আমি মাইনাছ কৰি দিম d ইকুৱেল টু হৈ যাব d ইকুৱেল টু আমি কি লিখিব পাৰিম দ্বিতীয় পদটো কি আছে -9 তাৰপিছত আমি আকৌ মাইনাছ কৰিব লাগিব আকৌ প্ৰথম পদটো কি আছে -1
হৈ গ'ল তেতিয়াহ'লে -9 মাইনাছে মাইনাছে +1 কিমান হৈ গ'ল -8 বা এইটোৰ পৰা চাব পাৰোঁ -17 -9 অলছ' -8 -25 -17 আকৌ -8 আমি পাম নেক্সট কুৱেশ্যনটো চোৱা 1.1 2.3 3.5 4.7 সমান্তৰ প্ৰগতিৰ 10তম পদটো কি 10th টাৰ্মটো আমাক লাগে ফাইণ্ড দ্য 10th টাৰ্ম অফ দ্য এবভ AP 10th টাৰ্ম মানে 10 নম্বৰ এপিটো আমি কেনেকৈ 10 নম্বৰ টাৰ্মটো আমি কেনেকৈ লিখিম a 10 হয়নে নহয় বাৰু ভালকৈ অকণমান চাই দিছোঁ চোৱা an ইকুৱেল টু কি আছিলে লিখি লওঁ আমি an ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু d এতিয়া ইয়াত চাব লাগিব সমান্তৰ প্ৰগতিটোত a কিমান হয় d কিমান হয় আৰু n কিমান হয় ইয়াত চোৱা a ইকুৱেল টু কিমান হৈ আছে ইয়াত 1.1 b ইকুৱেল টু কি হৈ আছে 2 d ইকুৱেল টু কি হৈ আছে 2.3 মাইনাছ 1.1 তো মাইনাছ কৰিলে আমি কিমান পাম 1.2 আৰু এনৰ ভেলুটো কেনেকৈ পাওঁ আমি চোৱা কেই নম্বৰ পদটো লাগে 10তম পদ তেতিয়াহ'লে এনৰ ভেলু আমি কিমান ল'ব লাগিব 10 এতিয়া আমি ইয়াত পুট কৰি দিওঁ an মানে আমি কি উলিয়াব লাগে a10 ইকুৱেল টু এৰ ভেলু কিমান 1.1 প্লাছ এনৰ ভেলু আকৌ 10 হ'ব 10 মাইনাছ 1 আৰু ডিৰ ভেলু কিমান দিয়া আছে 1.2 তেতিয়াহ'লে আমি চিম্পলিফাই কৰোঁ 1.1 প্লাছ 9 ইনটু 1.2 1.1 প্লাছ এইটো মাল্টিপ্লাই কৰা 10.8 কিমান হৈ গ'ল আমাৰ 11.9 আনসাৰটো কিমান হৈ গ'ল 11.9 নেক্সট কুৱেশ্যনলৈ যাওঁ খালী ঠাই পূৰ কৰা ফিল ইন দ্য ব্লেংকছ এইটো খালী ঠাই পূৰ কৰিব লাগে ক'ত খালী ঠাই আছে 3 নম্বৰ পদটো খালী হৈ আছে ইয়াত আমি চোৱা প্ৰথম কথা ইয়াত প্ৰথম পদটো হৈছে a ইকুৱেল টু কিমান দিয়া আছে 1/2 নেক্সট 3/2 তো আমাৰ d টো ওলাই যাব ইয়াত d টো কিমান হৈ আছে 3/2 মাইনাছ 1/2 দ্বিতীয় পদৰ পৰা প্ৰথম পদটো আমি মাইনাছ কৰি দিলোঁ কিমান হৈ গ'ল তেতিয়াহ'লে এইটো 2/2 ইকুৱেল টু 1 তেতিয়াহ'লে আমি ইয়াৰ পিছৰ পদটো উলিয়াবলৈ হ'লে 3/2 লগত 1 প্লাছ কৰি দিব লাগিব তেতিয়াহ'লে আমাৰ কিমান হৈ গ'ল নেক্সট পদটো থাৰ্ড টাৰ্মটো a3 টো 3/2 ইকুৱেল টু 3/2 প্লাছ 1 ইকুৱেল টু কিমান লাগি গ'ল 5/2 এটা শ্বৰ্টকাট বা তোমালোকে এইটো ইউজ কৰিব পাৰা যে a3 লাগে আমাক যদি কুৱেশ্যনটো লিখিবলৈ ভালকৈ লিখিবলৈ বিচাৰে লিখিবই লাগিব পৰীক্ষা তোমালোকে MCQ আহিলে বাৰু কোনো কথা নাই MCQ আহিলে এনেকৈ শ্বৰ্টকাট মেথড ইউজ কৰিবা কিন্তু লিখিবলৈ আহিলে শ্বৰ্ট কুৱেশ্যনটো ভালকৈ লিখিব লাগিব তেতিয়াহ'লে আমি an মানে মিনছ a প্লাছ n মাইনাছ 1 ইনটু d তেতিয়াহ'লে আমাক কি লিখিব লাগিব আমাৰ a3 লাগে তো a ভেলু আমি পুট কৰি দিলোঁ 1/2 n মাইনাছ 1 মানে 3 মাইনাছ 1 ইনটু d ভেলু আমি কিমান পালোঁ 1 পালোঁ তেতিয়াহ'লে কিমান হৈ গ'ল 1/2 প্লাছ 2 3 মাইনাছ 1 2 ইনটু 1 2 হৈ গ'ল তেতিয়াহ'লে আমি কিমান পাই গ'লোঁ 5/2 চেম পালোঁ ভেলু তো ইয়াত বহি যাব 5/2 নেক্সট a, 7, 11, 15 সমান্তৰ প্ৰগতিৰ প্ৰথম পদ নিৰ্ণয় কৰা প্ৰথম পদটো লাগে প্ৰথম পদটো আমি কেনেকৈ উলিয়াম ইয়াত ডিফাৰেন্সটো কিমান হৈ আছে চোৱা 11 মাইনাছ 7 d ইকুৱেল টু কিমান হৈ আছে 11 মাইনাছ 7 ইকুৱেল টু 4 বা এইফালৰ পৰা চালেও আমাৰ 4 পাম তেতিয়াহ'লে আমি 7ৰ পৰা কিমান মাইনাছ কৰিব লাগিব a পাবলৈ হ'লে তো a ইকুৱেল টু হৈ যাব 7 মাইনাছ 4 ইকুৱেল টু 3 একেবাৰে ইজি আছিলে x 13 y 3 সমান্তৰ প্ৰগতিৰ x আৰু y ৰ মান উলিওৱা ফাইণ্ড দ্য ভেলু অফ x এণ্ড y ইন দ্য এবভ AP তেতিয়াহ'লে আমি x আৰু y ৰ ভেলু কেনেকৈ উলিয়াম চোৱা এইটো অকণমান দীঘল হ'ব পাৰে কমন ডিফাৰেন্সটো কিমান হ'ব ইয়াত বাৰু বা ইয়াত দিয়া আছে a ইকুৱেল টু x দিয়া আছে হয়নে আৰু d ইকুৱেল টু কিমান হ'ব
13 minus x ইয়াৰ পৰা ইনফৰমেশ্যনৰ পৰা আমি ইয়াত লিখি ললো এটা গিভেন ইনফৰমেশ্যন এটা 13 টু কে নম্বৰ পদ 2 নম্বৰ পদ তেতিয়াহ'লে আমি কি লিখিম a2 equal to 13 আৰু a2 ৰ ফৰ্মুলা কি হ'ব an মানে a plus n minus 1 into d তো a2 মানে কিমান হ'ব a plus 2 minus 1 into d equal to 13 তেতিয়াহ'লে ইয়াত আমি ভ্যালু পুট কৰি দিওঁ a ৰ ভ্যালু x দিয়া আছে 2 minus 1 1 হৈ গ'ল 1 into d ৰ ভ্যালু কিমান 13 minus x equal to 13 এতিয়া আমি ইয়াত ভ্যালুটো পুট কৰি দিব নালাগে যদি আমি পুট কৰি দিওঁ তেতিয়া আমাৰ কি হৈ যাব এটো কোনো অৰ্থ নাথাকিলে তেতিয়াহ'লে আমি কি কৰিম চোৱা x plus d equal to 13 লিখিলো ঠিক আছে নেক্সট আকৌ 3 টু কে নম্বৰ পদ 4 নম্বৰ তো a4 equal to 3 লিখি ললো তেতিয়াহ'লে a4 ৰ ফৰ্মুলাটো কি হ'ব a plus 4 minus 1 মানে 3d equal to 3 আকৌ a ৰ ভ্যালু কিমান x পুট কৰি দিলো 3d equal to 3 এই দুইটা ভ্যালু সলভ কৰা এটো x plus d equal to 13 আৰু x plus 3d equal to 3 এই দুইটা সমীকৰণ যদি আমি সমাধান কৰো তেতিয়া আমাৰ কি ওলাব x আৰু d ভ্যালু ওলাই যাব এটা মই শৰ্টকাটটা ইউজ কৰিছো চাবা x plus 3d to মই x plus d plus 2d লিখিব পাৰো equal to 3 আৰু x plus d ভ্যালু আমি কি পুট কৰিলো 13 পুট কৰি দিম 13 plus 2d equal to 3 তেতিয়াহ'লে d ভ্যালু ইয়াৰ পৰা আমি সলভ কৰি পাম 2d equal to 13 টো এফালে গ'ল 3 minus 13 minus 10 আৰু d ভ্যালু কিমান লাই গ'ল minus 5 তেতিয়াহ'লে d ভ্যালু যদি minus 5 হয় x ৰ ভ্যালু কিমান হ'ব আকৌ পুট কৰিব লাগিব ইয়াত তো ইয়াত ইকুৱেশ্যন 1 ৰ পৰা আমি চাব পাৰো 1 implies x plus minus 5 equal to 13 তো x equal to 13 plus 5 হৈ গ'ল তো x equal to কিমান হৈ গ'ল 18 তো x ৰ ভ্যালু পাই গলো 18 আৰু y ভ্যালু উলিয়াবলৈ আমি কি কৰিম y ভ্যালু চোৱা 18 ৰ পৰা 5 মাইনাস কৰিলো 13 পালো কমন ডিফাৰেন্সটো এড কৰি গৈ আছো বাইনাৰি চাব পাৰা তেনে আমি কমন ডিফাৰেন্সটো 13 ৰ লগত এড কৰি দিলে আমি y ভ্যালু পাম তো 13 প্লাস কমন ডিফাৰেন্স আমি পাই গলো -5 ইকুৱেল টু আমি কাৰ সমান পাম y ৰ সমান পাম তো আমি কিমান পাই গলো 13 minus 5 আমি কিমান পালো 8 equal to y মানে y ভ্যালু আমি পাই গলো 8 ইজি নেক্সট কোৱেশ্চন টু চাও 4 9 14 19 সমান্তৰ প্ৰগতিৰ কোনটো পদ 79 which term of the ap 4 9 14 19 is 79 ধৰি ললো লেট ধৰা হল an equal to 79 হৈ গল 79 বুলি এটা চোৱা ইয়াত আমাৰ গিভেন ইনফৰমেশন খিনি মই লিখিব থাকি গল আচলতে দিয়া আছে কি দিয়া আছে a equal to 4 আৰু d equal to 9 minus 4 equal to 5 d equal to দিয়া আছে 5 এটা হেই এখিনি আমি ইয়াত পুট কৰিম ফৰ্মুলাত চাবা an মানে a plus n minus 1 into d equal to 79 দিয়া আছে এটা a ভ্যালু পুট কৰিলে 4 n minus 1 into d ভ্যালু 5 equal to 79 এটা অকল আননোন থাকে লাগে n সেই কাৰণে আমি এটা সলভ কৰি আনসাৰ উলিয়াই দিব পাৰিম কিমান হ'ব n minus 1 into 5 equal to 4 to এফালে মাইনাস কৰি দিলে কিমান পাম 75 তো n minus 1 equal to 75 divided by 5 হৈ গল কিমান পালো আমি 15 implies n minus 1 equal to 15 তো তেতিয়াহলে n equal to কি হ'ব 15 plus 1 equal to 16 তাহলে আমি কিমান পালো ভ্যালু সমান্তৰ প্ৰগতিৰ কোনটো পদ 79
তেন্তে 16তম পদটো হৈছে 79 তেতিয়া লিখিব লাগিব আমি এই সমান্তৰ প্ৰগতিটোৰ 16তম পদটো হৈছে 79 0.6 1.6 2.6 সমান্তৰ প্ৰগতিৰ 200তম পদলৈ যোগফল নিৰ্ণয় কৰা find the sum of the first 200 terms of the above AP দিয়া আছে সমান্তৰ প্ৰগতিটোত কি দিয়া আছে a = 0.6 আৰু তোমাৰ d = 1.6 minus 0.6 কিমান হৈ যাব তেতিয়া হলে এটো 1 হৈ যাব only হল এটা আমি কি কলেজ যোগফল নিৰ্ণয় কৰিব লাগে 200তম পদলৈ যোগফল নিৰ্ণয় কৰিব লাগে তেতিয়া হলে 200তম পদলৈ মানে কি আমি কি উলিয়াব লাগিব s200 equal to কি হ'ব n/2 ফৰ্মুলাটো মই লিখি দিছো আগতে তেতিয়া তোমাৰ সুবিধা হ'ব sn equal to কি আছিল n/2 whole into twice a plus n minus 1 into d এইটো ফৰ্মুলা আছিল এটা আমি পুট কৰো n ৰ ভ্যালু কিমান 200 যেহেতু 200 তম পদলৈ আমি যোগফল নিৰ্ণয় কৰিব লাগে s200 equal to 200 সবতে আমাৰ কি হৈ যাব n ৰ ভ্যালু 2 পুট কৰি দিব লাগিব আমাক 200/2 2 into a ৰ ভ্যালু কিমান হ'ব 0.6 plus n minus 1 মানে 200 minus 1 into d ৰ ভ্যালু কিমান 1 তাইছে এটো হল 200 ক 2 ৰে ডিভাইড কৰিলে 100 পাই যাম আমি 100 into 2 into 0.6 কিমান হৈ যাব 1.2 plus 200 minus 1 99 into 1 so 99 100 1.2 plus 99 কিমান হৈ যাব 100.2 এটা দুটা মাল্টিপ্লাই কৰা কিমান হৈ যাব 10020 ডেসিমেল টু দুঘৰ পিছলৈ গলগে কিমান হৈ গল 10020 কেনেকৈ শর্ট আউট কৰিলো দেখিলানে 10020 নেক্সট যদি a = 5 আৰু l = 15 তেন্তে s13 উলিবা দিয়া আছে a = 5 l = 15 এটা সোয়া a দিয়া আছে l দিয়া আছে তেতিয়া হলে আমি কোনটো ফৰ্মুলা লগাব লাগিব sn = n/2 whole into a plus l হে ফৰ্মুলাটো লগাম আমি তো আমাক লাগে s13 তো আমি লিখি লওঁ sn = n/2 কোনটো ফৰ্মুলা লিখিম a plus l লিখিম এটা n ৰ ভ্যালু কিমান ইয়াত 13 তো s13 = 13/2 হৈ যাব ই whole into a value 5 plus l ৰ value 15 তাহলে আমাৰ কিমান হৈ গল 13/2 whole into 5 plus 15 20 তো তুমি কটাকটি কৰি দিয়া 10 তো 130 হৈ গল আমাৰ আনসাৰ যদি a b c পদ তিনিটা ap থাকে তেন্তে b ৰ মান হ'ব if a b c are in ap then the value of b b ৰ ভ্যালু আমি উলিয়াব লাগে দেখোৱা আমাৰ কমন ডিফাৰেন্সটো সদায় সেম থাকে সমান্তৰ প্ৰগতিত সাধাৰণ যেটো ডিফাৰেন্স হেতু কি থাকে কমন একে থাকে তেতিয়া হলে b minus a equal to কাৰ সমান পাম বাৰু c minus b দ্বিতীয় পদৰ পৰা আমি প্ৰথম পদটো মাইনাস কৰিলো বা তৃতীয় পদৰ পৰা দ্বিতীয় পদটো মাইনাস কৰিলো তেতিয়া আমি কি পাম সেমে পাম তেতিয়া হলে b minus a equal to কি হৈ যাব c minus b তো এটো ইউজ কৰি আমি ইয়াৰ পৰা আনসাৰটো উলিয়াব পাৰিম সো কেনেকৈ এতিয়া b minus b to left side আহিলে plus b equal to c minus a to ফলে গল plus a তো b plus b 2b হৈ গল equal to c plus a আৰু b ৰ ভ্যালু উলিয়াবলৈ হলে আমি 2 to ডিভাইড কৰিব লাগিব তো c plus a divided by 2 তো কোনটো উলাই গল আমাৰ a plus c divided by 2 তো অপচন b is correct যদি সমান্তৰ প্ৰগতি এটাৰ n-তম পদলৈ যোগফল sn equal to 4n plus 3 তেন্তে দ্বিতীয় পদটো কি হ'ব
এতিয়া চোৱা Sn আমাৰ দিয়া আছে কি দিয়া আছে Sn equal to 4n plus 3 ইয়াত আমি n ৰ বেলেগ বেলেগ ভ্যালু পুট কৰো বেলেগ বেলেগ ভ্যালু পুট কৰিলে বেলেগ বেলেগ আমি আনসাৰ পাম চোৱা s যদি n ৰ ঠাইত মই 1 পুট কৰো তেতিয়াহলে আমি এফালেও 1 পুট কৰিব লাগিব মানে 4 into 1 plus 3 কিমান হৈ গল এটো 7 হৈ গল s2 যদি হয় n ৰ ভ্যালু 2 তেতিয়াহলে 4 into 2 কিমান হৈ গল সৰি 4 into 2 plus 3 equal to কিমান হৈ গল 8 plus 3 11 এতিয়া S1 মানে ফার্স্ট পদ প্ৰথম পদলৈকে যোগফল যদি মই এটা সমান্তর প্ৰগতি a1 a2 a3 a4 এনেকৈ গৈ থাকে তেতিয়াহলে S1 মানে কি a1 প্ৰথম পদটো আৰু S2 মানে কি a1 plus a2 S1 মানে কি হ'ব a1 হ'ব আৰু S2 মানে হ'ব a1 plus a2 চাবা এটা কোনটো পদ লাগে আমাক a2 লাগে তেতিয়ালে a2 উলিয়াবলে হলে আমি s2 s1 কৰি দিলেই হ'বনে s2 s1 ইকুয়াল টু কি হৈ যাব a1 plus a2 minus a1 তো আমাৰ কি হৈ গল a1 কেনসেল হৈ গল আমি পালোগে a2 আৰু s2 s1 মানে 11 7 তেতিয়ালে 11 7 কিমান হ'ব তেতিয়ালে ভ্যালুটো 4 হৈ যাব option D is correct if x plus 1 3x and 4x plus 2 are in AP then the value of x ৰ ভ্যালু আমাক উলিয়াব লাগে একদম ইজি কোৱেশ্চন সোৱা x plus 1 3x আৰু 4x plus 2 সব AP ত আছে ইয়াৰ আগত যেটো কনসেপ্ট দিলো হেতুৱে একেটা এপ্লাই হ'ব মানে ইয়াত কমন ডিফাৰেন্স টু সেম হ'ব 3x minus x plus 1 এটো 3x ৰ পৰা x plus 1 মাইনাস কৰি দিলু তাৰ লগত ইকুৱেল কি হ'ব 4x ৰ পৰা এই টাৰ্মটো মাইনাস কৰিব 4x plus 2 পৰা মই ইয়াৰ আগৰ টাৰ্মটো মই কি কৰিব লাগিব মাইনাস কৰিব লাগিব মানে 3x তেতিয়াহলে এটো ভ্যালু এটো ইমপ্লাইজ ডেট দি পেলাই এটো সলভ কৰি দিলে হৈ যাব 3x minus x minus 1 4x plus 2 minus 3x হৈ গল সলভ কৰা 3x minus x কিমান হৈ গল 2x minus 1 আৰু এফালে কি হৈ গল x plus 2 তা 2x x to left side আহিলে minus x হৈ গল 2 minus 1 তে হৈ গল plus 1 তেতিয়ালে x ৰ ভ্যালু কিমান হৈ গল 2x minus x মানে x equal to 3 তো অপশন আনসারটো কি হ'ব আনসার D total number of terms in the AP 71319.205 is কিমানটা টার্ম আছে তো কিমানটা টার্ম মানে n ৰ ভ্যালু নহয় জানো n ৰ ভ্যালু উলিয়াব লাগিব তো ধৰি লম আমি n equal to কি ধৰি লম 205 এনেকুৱা কোৱেশ্চনটা আগতেও কৰিলো আমি হয় নহয় শর্ট কোৱেশ্চন আনসাৰ an equal to 205 এটা সোৱা a ৰ ভ্যালু কিমান আছে 7 d ৰ ভ্যালু 13 minus 7 কিমান হ'ব 6 তেতিয়ালে আমি ভ্যালুটো পুট কৰি দিও a plus n minus 1 into d equal to কিমান হ'ল 205 আৰু a ৰ ভ্যালু আমি পালো 7 n minus 1 d ৰ ভ্যালু কিমান আছে 13 minus 7 6 205 তো সলভ কৰিলে আনসাৰ ওলাব তো n minus 1 into 6 equal to 205 ৰ পৰা আমি 7 মাইনাস কৰিলে কিমান হ'ব 198 তো n minus 1 equal to 198 divided by 6 6 এ ডিভাইড কৰিব লাগিব ডিভাইড কৰি যোৱা 2 ৰেট গুছি গল 9 times 1 আকৌ 9 times 3 আকৌ 3 ৰে গলে 33 তেতিয়া হলে n minus 1 equal to আমি কিমান পাই গলো 33 n equal to কিমান হৈ গল 33 plus 1 34 তো আনসারটো হ'ব অপশন সি 34 ঠিক আছে 2 ৰে 18 1 রিমাইন্ডার 19 18 ঠিক আছে 2 ৰে 3 ৰে 33 n হলো 34 next the 30th term of the AP 1074 ... is তো এটা ইয়াত কি হৈছে AP টো চোৱা সৰু হৈ গৈ আছে নাম্বাৰটো এনেকুৱা নহয় যে নাম্বাৰটো মই তেলকে एग्जांपल দিউতে নাম্বাৰটো বাঢ়ি বাঢ়ি গৈ আছিল তো এনেকুৱা ইয়াত কি হৈছে নাম্বাৰটো কমি কমি গৈ আছে মানে ইয়াত
ভ্যালুটো কি হৈ আছে d ৰ ভ্যালুটো নেগেটিভত আহিব চোৱা 7 - 10 কিমান হ'ব a = 10 হয়ে d = কি হৈছে নেগেটিভত আহিব কেনেকে 7 - 10 = -3 তো নেগেটিভত আহিছে কাৰণে পাছৰ টাৰ্মবোৰ সৰু হৈ গৈ আছে কাৰণ 10 - 3 7 7 - 3 4 4 - 3 নেক্সট টাৰ্মটো কিমান হ'ব তেতিয়াহ'লে 1 তেনে গৈ থাকিব এটা আমাক কি লাগে 30th টাৰ্ম লাগে মানে আমাক লাগে a 30 তো a 30 = কি হ'ব a + 30 - 1 মানে 29d হৈ যাব a ৰ ভ্যালু 10 + 29 * d ৰ ভ্যালু -3 পুট কৰি দিলো 10 এটা চাবা প্লাসে মাইনাসে মাইনাস হৈ গ'ল 29 3 যা কিমান হ'ব 9 3 যা 27 টু ৰিমাইন্ডাৰ 687 তো কিমান হৈ গ'ল -77 তেন্তে আনসাৰটো ইয়াত কি হ'ব বি অপচন বি if 4/5 a, 2 are the three consecutive terms of the AP, then the value of a is. যদি 4/5, a, 2 এটা সমান্তৰাল প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে a ৰ মান হ'ব a ৰ মান আমি উলিয়াব লাগে সেম আগতে আমি এনেকুৱা এটা কৰিছিলো ইয়াত আমি কি কৰিব লাগিব কমন ডিফাৰেন্সটো সেম দেখালে হৈ গ'ল সাধাৰণ অন্তৰটো সমান দেখালে হৈ গ'ল মানে a minus 4/5 equal to কি হৈ যাব 2 minus a হৈ যাব তেতিয়াহ'লে minus a টো এফালে গুচি আহিলে plus a হৈ গ'ল equal to 2 plus 4/5 হৈ যাব a plus a 2a equal to কিমান হৈ গ'ল তলত 5 5 to the 10 14 তো a ৰ ভ্যালু হৈ গ'ল 14/5 আৰু 2 টো এফালে গ'লে তলত গুচি যাব 2 ৰে কাটি দিলো 7 আনসাৰটো হৈ গ'ল 7/5 এটা শৰ্টকাটটো কৰিব পাৰা কেনেকে ইয়াৰ আগতে আমি চাইছিলো b ৰ ভ্যালু আমি কিমান পাইছিলো এটো a b c ডট সমান্তৰাল প্ৰগতিটোত b ৰ ভ্যালু আমি উলিয়াইছিলো b ৰ ভ্যালু কেনেকে পাম মাজৰ নাম্বাৰটো b = a + c/2 আছিলে সেম ইয়াত b ঠাইত কি আছে a আছে তো a ৰ ভ্যালুটো কি হৈ যাব 4/5 plus 2 4/5 plus 2 divided by 2 our answer তুমি কিমান পাবা 7/5 পাবা next if the common difference of an AP is 5 then the value of value of a18 minus a13 যদি এটা সমান্তৰাল প্ৰগতিৰ সাধাৰণ অন্তৰ 5 তেন্তে a18 minus a13 ৰ মান কিমান হ'ব কি দিয়া আছে ইয়াত সবা d = 5 d কি দিয়া আছে 5 দিয়া আছে then the value of a18 minus a13 এটা সবা হে সমান্তৰাল প্ৰগতি একেটা সমান্তৰাল প্ৰগতিৰে d আৰু a টো একে হ'ব প্ৰথম পদ আৰু কমন ডিফাৰেন্স সদায় সমান হ'ব তেতিয়াহলে আমি a18 = কি লিখিব পাৰিম a + 17 * d লিখিব পাৰিম নে a plus 18 minus 1 into d মানে 17d আৰু এটো ভ্যালু কিমান হ'ব a to a হিচাপে থাকিলে d ভ্যালু কিমান দিছে 5 তো 17 into 5 কিমান হৈ গ'ল তেতিয়াহলে a plus 105 ঠিক আছে সৰি 105 7 5 35 3 remainder 85 next a13 ৰ ভ্যালু উলিয়াই ললো a13 ৰ ভ্যালু কিমান হ'ব a plus 13 minus 1 into d মানে 12d হ'ব এতিয়া a plus 12 into d ৰ ভ্যালু 5 তো এটো হৈ গ'ল a plus 6d এটা আমাৰ ভ্যালু কাৰ লাগে a18 minus a13 so a18 minus a13 হৈ যাব এটো a18 ৰ ভ্যালু a plus 85 so a plus 85 লিখি দিলো minus আকৌ a13 ৰ ভ্যালু a plus 60 তো এটো a plus 60 লিখি দিলো ব্র্যাকেট খুলি দিয়া a plus 85 minus a minus 60 তো minus a plus a কাটি গল 85 minus 60 কিমান হৈ গল 25 তো আনসাৰটো হ'ব অপচন সি next if an AP's second term is 8 and third term is 20 then first term is সমান্তৰাল প্ৰগতিৰ দ্বিতীয় পদ 8 আৰু তৃতীয় পদটো 20 তেন্তে প্ৰথম পদটো হ'ব
a2 দ্বিতীয় পদ a2 ইকুয়াল টু কিমান দিছে 8 দিছে থাৰ্ড টাৰ্ম a3 ইকুয়াল টু কিমান দিয়া আছে 20 দিয়া আছে তো ইয়াৰ পৰা আমি কেনেকে উলিয়াব লাগিব ফাৰ্স্ট টাৰ্মটো আমি উলিয়াব লাগিব এটো সলভ কৰিলে আনসাৰ ওলাই যাব চোৱা a2 মানে a plus 1d মানে d equal to 8 হৈ গল আকৌ a2 যদি আমি প্লাস z লিখো a3 ভ্যালু লিখো কি হ'ব a plus 3 minus 1 into d মানে 2d equal to কিমান হৈ গল 20 হৈ গল হল এটো ইকুয়েশন 1 দুটা ইকুয়েশন পালো আমি ইকুয়েশন 1 and ইকুয়েশন 2 এই দুইটা ইকুয়েশন সলভ কৰি দিলে এই সমীকৰণটা সমাধান কৰি দিলে আমাৰ আনসাৰটো ওলাই গল মই শর্টকাট ইউজ কৰিম a plus 2d মানে a plus d plus d equal to 20 লিখিব পাৰো এতিয়া a plus d ভ্যালু কিমান a plus d ভ্যালু 8 ডাইৰেক্ট পুট কৰি দিলো 8 plus d equal to 20 হৈ গল তেন্তে d এর ভ্যালু কিমান হৈ গল 20 minus 8 equal to 12 হৈ গল d এর ভ্যালু ওলালে সো a এর ভ্যালু ওলাই যাব তো a এর ভ্যালু কেনেকৈ ওলাব 1 ৰ পৰা চাও a plus d ভ্যালু পুট কৰি দিয়া 12 equal to 8 তো a এর ভ্যালু হৈ যাব 8 minus 12 equal to minus 4 term option number D is correct next if the number of terms of an AP 5 8 11 are 16 then the sum of AP will be 5 8 11 সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা 16 হলে সমান্তৰ প্ৰগতিৰ যোগফল হ'ব ইয়াত সে a equal to 5 লিখি ললো d equal to কিমান দিয়া আছে 8 minus 5 equal to কিমান হ'ব 3 হ'ব আমি উলিয়াব লাগে কি 16টা পদ আছে তেন্তে আমি কি হলেকে উলিয়াম s16 equal to কিমান হ'ব 16/2 মানে n/2 twice a plus n minus 1 into d n ৰ ভ্যালু কিমান ডাইৰেক্ট বহাই দিও 16 minus 1 into d 2 ৰে কাটিলে 8 হ'ব 8 2 এৰ ভ্যালু কিমান 5 plus 16 minus 1 15 হৈ গল d এৰ ভ্যালু কিমান হ'ব 3 আনসার কিমান হ'ব তেতিয়াহলে 5 into 2 10 3 3 is 45 তো এটো তুমি সলভ কৰা 8 into 55 কিমান হৈ গল 8 5 is 40 4 remainder 440 তো আনসার কিমান হৈ গল 440 next the common difference of an AP whose nth term equal to n plus 3n plus 7 is সাধাৰণ অন্তৰ কি হ'ব যদি এটা সমান্তৰ প্ৰগতিৰ nতম পদটো 3n plus 7 আমাৰ nতম পদ মানে an দিয়া আছে 3n plus 7 সোয়া আগতেও আমি এনেকুৱা এটা কৰিছিলো n ৰ বেলেগ বেলেগ ভ্যালুৰ কাৰণে আমি বেলেগ বেলেগ ভ্যালু পাম মানে a1 টো কি হ'ব তেতিয়াহলে a1 টো কি হ'ব n ৰ ভ্যালু আমি 1 পুট কৰি দিলো কিমান হৈ গল এটো 10 হৈ গল তেস্তে a2 কি হ'ব n ৰ ভ্যালু 2 পুট কৰি দিয়া n equal to 2 তো 3 into 2 plus 7 কিমান হৈ গল 3 is 6 6 is 30 ঠিক আছে তেতিয়াহলে d এর ভ্যালু কিমান পাম দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাস কৰিব লাগিব মানে a2 minus a1 তো a2 minus a1 equal to কিমান হ'ব 13 minus 10 equal to 3 তো অপশন b is correct 1 plus 2 plus 3 plus dot 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 100 লৈকে গৈছে সমান্তৰ প্ৰগতিৰ সমষ্টি হ'ব সাম উলিয়াব লাগে সাম অফ AP সোয়া ইয়াত a এর ভ্যালু আমাৰ কিমান দিয়া আছে 1 দিয়া আছে d এর ভ্যালু কিমান হ'ব 2 minus 1 equal to 1 a আৰু d এর ভ্যালু পাই গলো এটা 1 2 3 4 এনেকে 100 লৈকে গৈছে মানে এটা স্বাভাৱিক সংখ্যা নহয় জানো তো 1 ৰ পৰা 100 লৈকে স্বাভাৱিক সংখ্যা কেটা থাকিব 100টাই থাকিব তেতিয়াহলে আমি উলিয়াব লাগিব s100 কি উলিয়াব লাগিব s100 তো s100 equal to 100 divided by 2 2a মানে a এর ভ্যালু 1 plus n minus 1 মানে 100 minus 1 কি হৈ যাব 99 into d এর ভ্যালু 1 কিমান হৈ গল 100 divided by 2 2 plus 99 তো 100 divided by 2 এটো 50 হৈ গল আৰু এটো কিমান হৈ গল 1
1 আৰু এটো মাল্টিপ্লাই কৰিলে আমি পাই যাম 5050 তো অপচন কোনটো হ'ব এটো এটা লং প্ৰসেস হৈছে ইজি প্ৰসেসও আছে ইয়াত এটা ফৰ্মুলা ডাইৰেক্ট আছে একৰ পৰা যিমানটো লাগে তোমাক যোগফল লাগে স্বাভাৱিক সংখ্যাৰ তাৰ ফৰ্মুলাটো হৈছে n * n + 1 divided by 2 কি কলো একৰ পৰা যিকোনো স্বাভাৱিক সংখ্যালৈকে একৰ পৰা 100 লৈকে হওক একৰ পৰা 200 লৈকে হওক একৰ পৰা 1 লাখ লৈকে হওক তুমি কেনেকৈ উলিয়াব পাৰিবা n * n + 1/2 ফৰ্মুলা ইউজ কৰি উলিয়াব পাৰিবা s = n * n + 1/2 ইয়াত পুট কৰি চাও দিয়া n ৰ ভ্যালু কিমান 100 কাৰণ 100 লৈকে গৈছে তো আমাৰ 100 পুট কৰি দিলো তো 100 + 1 divided by 2 2 ৰে কাটি গল 50 তো এটো সেম হল 50 * 101 কিমান হৈ গল 5050 তো এই ফৰ্মুলাটো তোমালোকে ইউজ কৰি পৰীক্ষাত 1 মিনিটতকৈ কম সময়তে উলিয়াব পাৰিবা 30 সেকেন্ডছত এটো ওলাই যাব আনসাৰ The sum of first 20 even numbers প্ৰথম 20টা যুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব এটা ইভেন নাম্বাৰস দিছে তো এটা চাবা ইভেন নাম্বাৰ কৰ পৰা ষ্টাৰ্ট হ'ব sum of first 20 even numbers so 2 পৰা ষ্টাৰ্ট হ'ব 2 4 যুগ্ম সংখ্যা 6 10 তেনেকৈ গৈ থাকিব ইয়াত ওলাই আছে a = 2 হৈছে আৰু ডিফাৰেন্সটো কিমান হ'ব 4 - 2 2 হ'ব তেতিয়াহলে আমাৰ ভ্যালুটো কি হ'ব s কি হলকে 20 ইভেন নাম্বাৰস তো s20 তো 20 divided by 2 twice a 2 into a value 2 plus n minus 1 মানে 20 minus 1 19 হৈ গল into d d value 2 20 divided by 2 10 হৈ গল 2 into 2 4 plus 38 হৈ গল এটো 19 2 = 38 তো 10 into 4 plus 38 কিমান হ'ব 42 42 10 times কিমান হ'ব 420 তো আনসাৰ কিমান হৈ গল 420 এটো অপচন এ সমান্তৰাল প্ৰগতি a 4 + 4 + 4 + ... প্ৰথম 41টা পদৰ যোগফল উলিয়াব লাগে 41টা পদৰ যোগফল ইয়াত কি হৈছে চোৱা প্ৰথম পদটো 4 দ্বিতীয় পদটো 4 তৃতীয় পদটো 4 তেনেকৈ একে তো একে নাম্বাৰ যাব পাৰে যেনেকৈ সমান্তৰাল প্ৰগতিত 1 1 1 1 এনেকৈ যাব পাৰে ইয়াত কমন ডিফাৰেন্সটো কি হৈ আছে 1 - 1 0 কমন ডিফাৰেন্স 0 হৈ আছে সেইকাৰণে প্ৰতিটো পদে একে হৈছে এটা প্ৰথম পদটো কি দিছে ইয়াত a = 4 আৰু কমন ডিফাৰেন্স আমি গম পালোই 4 - 4 0 আমাৰ কিমান লাভ লাগে প্ৰথম 41টা পদ মানে s আমাক কি লাগে 41 মানে 41/2 হোল ইনটু টুৱাইস a এর ভ্যালু কিমান 4 প্লাস n - 1 মানে 41 - 1 হৈ গল ইনটু d এর ভ্যালুটো 0 তো 41/2 ইনটু 2 4 = 8 হৈ গল প্লাস এটোটো 0 হৈ গল আৰু এটা 2 ৰে 8 ক কাটিলে 4 হৈ গল 41 * 4 মান হৈ গল তেতিয়ালে 4 1 = 4 4 4 = 164 আনসাৰ ওলাইছে অপচন বি ইজ কাৰেক্ট এটা সমান্তৰাল প্ৰগতিৰ প্ৰথম পদ x সাধাৰণ অন্তৰ d মুঠ পদৰ সংখ্যা n আৰু অন্তিম পদ y হলে কি হ'ব কোনটো হ'ব শুদ্ধ বুলি উলিয়াব লাগে কোনটো শুদ্ধ উলিয়াব লাগে if the first term of an AP is x common difference is d total number of terms n and the last term is y then কি হ'ব x দিছে common difference d so x plus d x plus 2d তেনেকৈ গৈ থাকিব তেতিয়াহ'লে লাষ্টৰ পদটো y লাষ্টৰ পদটো দিছে y হল তো লাষ্টৰ পদটো আমি nতম পদ বুলি ধৰি ললো তেতিয়াহ'লে an = কি হৈ যাব a plus n minus 1 into d an মানে y আমি ধৰিছো তো a ভ্যালু x n minus 1 into কমন ডিফাৰেন্স d দিছে এটো এনেকৈ থাকিব তো y = x plus n minus 1 into d একদম ইজিলি ওলাই গল y = x সৰি এটো নহয় অপচন x plus n minus 1 into d অপচন c y = x plus n minus 1 into d হ'ব match the following মিলাব লাগে
চোৱা মেথছ দ্য ফলোয়িং চাওঁতে তোমালোকে চাবা যে কোনটো আটাইতকৈ ইজি হ'ব, কোনটো কাৰ লগত মিলাবলৈ আটাইতকৈ ইজি হ'ব, তেতিয়া আমাৰ টাইমটো কমতে আমাৰ কম সময়তে আমি উলিয়াব পাৰিম। আটাইতকৈ ইজিটো ওলাই আছে চোৱা, সমান্তৰ প্ৰগতিৰ n-তম পথ, এইটো জানো a + n-1 × d, মানে আমাৰ কি হৈ গ'ল 2c হৈ আছেনে? 2c গোটেইটাতে 2c আছে। বাৰু আৰু এটা উলিয়াই লওঁ, আৰু কোনটো হ'ব? এইটো 0 1 2 3 সমান্তৰ প্ৰগতিৰ 99তম পথ, 0ৰ পৰা ষ্টাৰ্ট হৈছে, তো 99লৈকে গ'লে কি হ'ব? এটা কমি যাবনে? 1 নম্বৰ পথটো 0, 2 নম্বৰ পথটো 1, কমি কমি গৈ আছে, চবা 1 1 কমি গৈ আছে, 3 নম্বৰ পথটো 2, তেনে 99 পথটো কি হ'ব? এটা মাইনাছ কৰিব লাগিব 98, তেতিয়াহ'লে কোনটো হ'ব? 4b হৈ যাব। তাৰপিছতে 200 100 0 সমান্তৰ প্ৰগতি d হ'ব, ডিফাৰেঞ্চটো ওলাই আছে, 100 - 200 -100 হ'ব, তেন্তে কোনটো হ'ব? 3 to a হ'ব। তাৰপিছতে লাষ্টটো নুলিয়ালেও হ'ব, কিন্তু এইটো সাম অফ 100 নেচাৰেল নাম্বাৰছ, এইটোতো অলৰেডি উলিয়াই থৈছোঁ আমি, 100টা স্বাভাৱিক সংখ্যাৰ যোগফল 5050 পাইছিলোঁ নে? এইটো অপশ্যন ভুল হৈ আছে, তো ডিটো কিমান হ'ব লাগিছিলে? 5050 হ'ব লাগিছিলে, তেন্তে আমাৰ 1 নম্বৰটো ডি হৈ গ'ল। তো কোনটো অপশ্যন কাৰেক্ট হ'ব? 3 to a ক'ত হৈ আছে? এইটো অপশ্যন নম্বৰ চি। 4 to b হৈছেনে? 4 to b, c to 3, 4 to b, অপশ্যনটো কাৰেক্ট, কুৱেশ্যনটো ভুলেই হৈ আছে। 1 to d হ'ল, 1 to d হৈছে, ঠিকে আছে। 2 to c হ'ব লাগে, 2 to c, 3 to a হৈ আছেনে? ঠিকে আছে, ঠিক আছে। 4 to b, হৈ গ'ল, কাৰেক্ট। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। assertion reason question এইটো। p, the sum of first n positive integers is n into n plus 1/2, প্ৰথম nটা ধনাত্মক সংখ্যাৰ অখণ্ড সংখ্যাৰ যোগফল, ধনাত্মক অখণ্ড সংখ্যা 1ৰ পৰা ষ্টাৰ্ট হ'ব, 1ৰ পৰা মানে স্বাভাৱিক সংখ্যাই হ'ব, তো স্বাভাৱিক সংখ্যা হ'লে কি হ'ব? n into n plus 1/2, এইটো কাৰেক্ট হয়। Q দিছে the first and the nth term of an AP be a and an respectively, then the sum, এইটো আমি চালোৱে, এইটোও শুদ্ধ হৈছে, তেন্তে দুইটাই শুদ্ধ, p আৰু q উভয়ে শুদ্ধ। assertion reason আকৌ এটা আছে, দাবী, এটা সমান্তৰ প্ৰগতিৰ প্ৰথম আৰু অন্তিম পথ কেইটা ক্ৰমে 10 আৰু 350, a ইকুৱেল টু দিয়া আছে 10 আৰু l ইকুৱেল টু দিয়া আছে 350, তেতিয়াহ'লে আমি s টো উলিয়াবলৈ 40টা পথ, যদি 40টা পথ থাকে তেতিয়াহ'লে আমি কি উলিয়াম? s40 উলিয়াম, s40 ইকুৱেল টু 40 ডিভাইডেড বাই 2 a প্লাছ l হৈ যাব, মানে a ভেলু কিমান? a ভেলু 10 আৰু l ভেলু 350, 40 ডিভাইডেড বাই 2 20 ইনটু 10 প্লাছ 350 কিমান হৈ যাব? 360, তেতিয়াহ'লে আমাৰ আনচাৰ ওলাই গ'ল 7200। তো এইটো আনচাৰ শুদ্ধই আছে, হ'ব 720 দি 7200 কৈছে। এটা সমান্তৰ প্ৰগতিৰ n-তম পদৰ যোগফল, এইটোতো জানোৱে আমি, এইটো শুদ্ধ হৈ আছে, তেন্তে আমাৰ দুইটাই শুদ্ধ হৈ আছে আৰু কাৰেক্ট এক্সপ্লেনেশ্যনো হয়। চোৱা, ৰিজন টু কাৰেক্ট এক্সপ্লেনেশ্যন অফ দ্য assertion, তো আমাৰ both assertion and reason are correct and reason is the correct explanation of the assertion, দুইটা দাবী আৰু কাৰণ দুইটাই শুদ্ধ, আৰু কাৰণটো দাবীৰ লগত জড়িত, তেন্তে আমাৰ এইটো হৈ গ'ল। এইকেইটাই কুৱেশ্যন আছিলে, আশা কৰিছোঁ সকলোৰে এই ভিডিঅ'টো সকলোৱে ভাল পাইছে, সকলোৰে হেল্পফুল হৈছে। পুনৰ আহিম আৰু এটা ভিডিঅ' লৈ, নতুন টপিক এটা লৈ। আজিলৈ ইমানেই, ধন্যবাদ।